हेलो फ्रेंड्स, वेलकम बैक टू माय चैनल पल्लवीज ब्लॉग। आज मैं ब्लॉगटोत आपलोকক देखुवाम चिरार काटलेट केनेकुवा लागे जनाब। खाबले बहुत टेस्टी होइसिल। एतु मैं कोৱা নাই, घৰৰ बाकीবোৰে কৈছে। केनेकुवा लागे जनाब कमेन्टत। बहुत दिन मैं भिडिओ দিব পৰা নাছিলো, যেহেতু এতিয়া খেতি উঠিলে মাৰণ মাৰিলে, তো সেইকাৰণে মই ভিডিও দিব পৰা নাছিলোঁ। আজি চেষ্টা কৰিছোঁ ভিডিওটি বনাবলৈ। কাটলেট বনাই থকা টাইমত যেহেতু কোনেও ভিডিও কৰা মানুহ মই নাপালোঁ, তো অকণমান ভিডিওটো ভালকৈ দেখুৱাব নোৱাৰিম, বাট মই কৈ দিছোঁ। তেন্তে বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। এয়া মই কাটলেটখিনি দেখুৱাই দিছোঁ, কেনেকুৱা লাগিছে জনাব। মই লাভ আকৃতিৰ কৰিছোঁ, আপোনালোকে বল টাইপ কৰিব পাৰে বা ৰোল টাইপ কৰিব পাৰে। ইয়াতে মই দিছোঁ 4 কাপে হ'ব চিৰা দিছোঁ। সেইখিনি ভালকৈ ধুই লৈ বল এটাত লৈছোঁ, লৈ তাত গৰম মছলা অকণমান দিছোঁ, জিৰা দিছোঁ, তাৰপিছত দিছোঁ আপোনাৰ ৰেড চিলি পাউডাৰ, তাৰপিছত দিছোঁ নৰসিংহ পাত, পিঁয়াজ, এইখিনি গোটেইখিনি এনেকৈ মঠি লৈছোঁ আৰু নিমখ অকণমান দিছোঁ সোৱাদ অনুযায়ী। তাৰপিছত দিছোঁ হালধি গুড়ি। এইখিনি গোটেইখিনি দি মই ভালদৰে সানি লৈ মিঠাতেল অকণমান লৈ এইখিনি এনেকৈ বল টাইপ কৰি লৈছোঁ আৰু এনেকৈ বনাই লৈছোঁ। কেনেকুৱা লাগিছে জনাবচোন। দেখুৱাই আছোঁ মই ফ্ৰাই কৰি লওঁ। এয়া ফ্ৰাই কৰা নাছিলোঁ, মই এনেকৈ থৈ দিছিলোঁ। এতিয়াতো দেখিবলৈ ভালেই লাগিছে মোৰ কাৰণে, যিহেতু মই ফাৰ্ষ্ট টাইম বনাইছিলোঁ চিৰাৰ কাটলেট। বাকী বাৰু মই মেগীৰ কাটলেট বা তেনেকুৱা কাটলেট বনাই পাইছিলোঁ আগতে। কেৰাহীখন পাতি দিছোঁ আৰু মই ইয়াতে দিছোঁ অকণমান মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে দি দিছোঁ কাটলেট দুটা দিছোঁ ফাৰ্ষ্টতে। বাকীখিনি মই বাৰু পিছত ভাজিম, আপোনালোকক দুটা ভাজি দেখুৱাইছোঁ। তেলখিনি মই বেছি গৰম হ'বলৈ নাপালে, সেইকাৰণে এনেকুৱা হৈ গ'ল। কথা নাই, যিহেতু মই চৌকাত বনাইছোঁ, আমাৰ গেছ শেষ হৈছে, সেইকাৰণে চৌকাতে বনাইছোঁ। সেইকাৰণে চাওকচোন ধোৱা হৈছে, সেয়া ধোৱাবিলাক ওলাই আছে। মই উল্টাই দিলোঁ, সেই ফালটো অকণমান হোৱাত এই ফালটো হ'বলৈ দিলোঁ। প্ৰায় হৈছে, এইখিনি মই আৰু অকণমান লৰাই দিছোঁ, অকণমান মচমচীয়া হোৱালৈ ৰাখিছোঁ। এতিয়া কাটলেটখিনি হৈ গ'ল। কাটলেট দুটা আৰু বাকীখিনি মই পিছত বনাই থাকিম। এই দুটা বনাই আপোনালোকক দেখালোঁ। এয়া হৈ গ'ল কাটলেট দুটা। এতিয়া প্লেট এখনত লৈছোঁ মই আৰু গোটেইখিনি দেখুৱাই দিছোঁ আপোনালোকক। এয়া চাই থাকক ভিডিঅ'টো। এয়া আমাৰ কাটলেট ৰেডি। চচৰ লগত খাব পাৰে, চাহৰ লগতো খাব পাৰে, বহুত টেষ্টি হয়। তো আজিলৈ আহিছোঁ। ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিল। যদিহে ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে। যদিহে আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ তেন্তে, ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।